আমাৰ বিটিআৰ একৰ্ডৰ লগত সংগতি ৰাখি আমাৰ চৰকাৰৰ যিটো এচিভাৰ্ড এৱাৰ্ড সেইটো আমি প্ৰদান কৰিছোঁ। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টেল আৰু নান ডিপাৰ্টমেণ্টেল যিসকলে বেষ্ট পাৰফৰ্ম কৰিছে, ভাল কাম কৰিছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাত যিসকলে সফল হৈছে সেইসকলক আমি আজি এচিভাৰ্ড এৱাৰ্ড দিছোঁ। আৰু তাত টোটেল 140 আমাৰ এচিভাৰ্ড এৱাৰ্ড আছে আৰু তাত ডিপাৰ্টমেণ্টেল নান ডিপাৰ্টমেণ্টেল মিলি পেলাই সেইসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ বিষয়া কৰ্মচাৰী যিসকলে খুব ডেডিকেটেডলি বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু চিনচিয়াৰলি কাম কৰি আছে, মই তেখেতসকলক ধন্যবাদ জনাওঁ। কাৰণ চৰকাৰ বুলি ক'লে তাত অকল পলিটিকেল লিডাৰ নহয়, পলিটিকেল লিডাৰ, বিউৰ'ক্ৰেটছ আৰু অফিচাৰ্ছ বা ষ্টাফ আমাৰ সকলো মিলি পেলাই এটা চৰকাৰ হয় আৰু সেই চৰকাৰৰ বিভিন্নজনে বিভিন্ন ৰোল প্লে কৰে আৰু প্ৰত্যেকজনৰে ৰোলটো যেতিয়া পজিটিভ হয় তেতিয়াহে চৰকাৰৰ এটা ভাল ৰিজাল্ট ওলায়। আজি বিটিআৰ অঞ্চলত আমি এটা সুশাসন গঢ়ি তুলিব পাৰিছোঁ, শান্তি ঘূৰাই আনিব পাৰিছোঁ, বিভিন্ন সমস্যাবিলাক 70 years 60 years পেণ্ডিং হৈ থকা সমস্যাবিলাক সমাধান কৰিব পাৰিছোঁ। ইয়াৰ মূল কাৰণটো হৈছে যে আমাৰ মেচিনাৰিজবিলাক, আমাৰ বিষয়াবিলাক বা আমাৰ কৰ্মচাৰীসকল। সেইকাৰণে এই এচিভাৰ্ড এৱাৰ্ডটো আমাক তেখেতসকলক প্ৰদান কৰিছোঁ। বিটিআৰ চুক্তি 5 বছৰ হ'ল আজি। এই 5 বছৰ সম্পন্ন হোৱাত আমি আজি ৰাতিপুৱাৰ পৰা চেলিব্ৰেট কৰি আছোঁ আৰু অহাকালিও চেলিব্ৰেট কৰিম। আজি মূলতঃ আমি বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মুখত হাঁহি ঘূৰাই আনিব পাৰিছোঁ। এটা আশাৰ চবে এটা আশা যিবিলাক হেৰাই গৈছিলে সেই আশাবিলাক ঘূৰাই আনিব পাৰিছোঁ আৰু সকলোৰে মাজত মৰম, স্নেহ, বিশ্বাস, এটা সমন্বয়ৰ এটা পৰিৱেশ আমি ঘূৰাই আনিব পাৰিছোঁ। গতিকে আজিৰ সময়ত আমি ক'ব লাগিব সেইটো এটা ডাঙৰ এচিভমেণ্ট। যি অনিশ্চয়তা এটা চবলৰ মনত আছিলে সেইটো এটা নিশ্চয়তাৰ ফালে আহিছে। সেইকাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰ অঞ্চলৰ সংগ্ৰামীসকলৰ লগতে বড়ো আৰু অইন জনগোষ্ঠী সকলোকো মই ধন্যবাদ জনাইছোঁ। কাৰণ সকলোৰে সহযোগতহে আজি বিটিআৰ অঞ্চলত স্থায়ী শান্তি ঘূৰি আহিছে। অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু 3টা প্ৰগ্ৰাম, মেজৰ প্ৰগ্ৰাম আছে। এটা হ'ল EMMCLA কোৱাৰ্টাৰ অপেনিং কৰিব, দ্বিতীয়টো হৈছে দ্বিতীয়খন ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটি আধাৰশিলা স্থাপন কৰিব আৰু 60 পৰা 70 হাজাৰৰ পাব্লিক গেডাৰিং এটা এড্ৰেছ কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলো আদৰণি জনাইছোঁ আৰু বিটিআৰ অঞ্চলৰ ৰাইজে আদৰণি জনাইছে আৰু তেখেতক আমি সকলোৱে এই 5 বছৰ যে বহুত বছৰৰ পিছত 30-40টা বছৰ অশান্তিৰ পিছত 5 বছৰ একেলগে যে আমি শান্তি পাবলৈ সক্ষম হৈছোঁ, ইয়াৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 5 বছৰত বিটিআৰত যথেষ্ট ধনাত্মক পৰিৱৰ্তন হ'ল আছিলে, এইটো এটা নিশ্চয়তাৰ ফালে আহিছে। সেইকাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰ অঞ্চলৰ সংগ্ৰামীসকলৰ লগতে বড়ো আৰু অইন জনগোষ্ঠী সকলোকো মই ধন্যবাদ জনাইছোঁ। কাৰণ সকলোৰে সহযোগতহে আজি বিটিআৰ অঞ্চলত স্থায়ী শান্তি ঘূৰি আহিছে। অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু 3টা প্ৰগ্ৰাম, মেজৰ প্ৰগ্ৰাম আছে। এটা হ'ল EMMCLA কোৱাৰ্টাৰ অপেনিং কৰিব, দ্বিতীয়টো হৈছে দ্বিতীয়খন ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটি আধাৰশিলা স্থাপন কৰিব আৰু 60 পৰা 70 হাজাৰৰ পাব্লিক গেডাৰিং এটা এড্ৰেছ কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলো আদৰণি জনাইছোঁ আৰু বিটিআৰ অঞ্চলৰ ৰাইজে আদৰণি জনাইছে আৰু তেখেতক আমি সকলোৱে এই 5 বছৰ যে বহুত বছৰৰ পিছত 30-40টা বছৰ অশান্তিৰ পিছত 5 বছৰ একেলগে যে আমি শান্তি পাবলৈ সক্ষম হৈছোঁ, ইয়াৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 5 বছৰত বিটিআৰত যথেষ্ট ধনাত্মক পৰিৱৰ্তন হ'ল। অনাগত সময়ত আপুনি বিটিআৰক লৈ কি সপোন দেখিছে? চাওক, এই 5 বছৰটো আমাৰ ফাউণ্ডেশ্যন। এতিয়া আমি সকলো ফাউণ্ডেশ্যন, শান্তিৰ ফাউণ্ডেশ্যন, সম্প্ৰীতিৰ ফাউণ্ডেশ্যন, সমন্বয়ৰ ফাউণ্ডেশ্যন আৰু উন্নয়নৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰা হৈ গ'ল। অনাগত দিনত আমি আশা কৰিছোঁ যে ইয়াত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীয়ে আত্মসন্মান লয়, নিজৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত কোনো ধৰণৰ শংকা নলৈ পেলাই জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়ি তোলা হ'ব। যাৰ কাৰণে এতিয়া আমি ভিজন ডকুমেণ্ট ৰিলিজ কৰিলোঁ।
কৰিলোঁ আৰু ভিজন ডকুমেণ্টত এই কথাবিলাক লিপিবদ্ধ আছে আৰু অহা মাৰ্চ মাহত আমি প্ৰত্যেকটো জনগোষ্ঠীৰ অনাগত দিনত আমি কি কাম কৰিম সেই জনগোষ্ঠীৰ লগত চৰকাৰে কেনেকৈ এংগেজমেণ্টত আহিব কি কাম আমি কৰিম কোনটো আমি কাম কৰিব পাৰোঁ এই গোটেই ভিজন ডকুমেণ্ট অহা মাৰ্চ মাহত চৰকাৰী ভিজন ডকুমেণ্টটো আমি অপেনিং কৰিম তেতিয়া চবেই গম পাব বিটিআৰ অঞ্চলত ৰাস্তা পদূলি আমাৰ নদী গৰাখহনীয়া মাথৰি বনাব লাগে তেনেকুৱা বহুত সমস্যা আছে এই সমস্যাৰ ভিতৰতো আমি যে জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোক যে শান্তিৰে মৰম স্নেহ বিশ্বাস সকলো এটা সম্বন্ধেৰে থাকিব পাৰোঁ এই পৰিৱেশটো গঢ়ি তোলাৰ আমি গুৰুত্ব দিছোঁ কাৰণ ৰাস্তা বনোৱাত এদিন দেৰি হ'ব পাৰে যদি ফাণ্ড নাই কিন্তু আমি দুবেলা দুমুঠি শান্তিৰে খাই ভালকৈ থাকিব পৰা এই পৰিৱেশটো আগতে গুৰুত্ব দিছোঁ আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা যাতে সকলো পাব পাৰে সকলোৰে সংস্কৃতিটো ইয়াতে ভাল প্ৰচলন হয় এই বিষয়খিনি আমি অধিক গুৰুত্ব দি কাম কৰিবলৈ লৈছোঁ বিটিআৰৰ নিৰ্বাচন আহি আছে অনাগত সময়ছোৱাত অহা নাই আজি মই যোৱা মোৰ যিখিনি অভিজ্ঞতা সমাজত থাকি 30টা বছৰৰ যিটো অভিজ্ঞতা ইয়াত যিখিনি দেখিলোঁ মই যদি আজি UPPLৰ কৰ্মী নহ'লোহেঁতেন তেতিয়াও মই ক'লোহেঁতেন যে যি পৰিৱেশ আজি ঘূৰাই আনিছে এইটো আজিৰ নেতৃত্বৰ কাৰণে হৈছে কেন্দ্ৰীয় ৰাজ্য আৰু BTC শাসনত যিসকল আছে এই নেতৃত্বৰ কাৰণে হৈছে আৰু এই ৰাইজৰ কাৰণে হৈছে গতিকে আজি ৰাইজ আৰু নেতৃত্বৰ যিটো মানে এটা ধুনীয়া এটা কেমেষ্ট্ৰি যিটো মিলা প্ৰীতি এটা সম্বন্ধ এটা আহিছে এই যাত্ৰাটোৱে এটা সুগম যাত্ৰা আৰম্ভ হৈছে এইটো কণ্টিনিউ হ'ব এই কাৰণে নেক্সট যিটো ৰাজনীতিক যিটো আমাৰ পথ এই ৰাজনৈতিক পথটোত যিটো ৰাস্তা আছে তাত মানে UPPL BJPৰ যিটো আজিৰ যিটো টীম এই টীমটোৱে কণ্টিনিউ হ'ব সেইটো মই আশা কৰোঁ আৰু ৰাইজেও সেইটো বিচাৰে